নমস্কাৰ আপোনালোকে চাই আছে খেল প্ৰেমী আছাম ইউটিউব চেনেল আজি ISLৰ দশম সিজনৰ ফাইনেল আছিল আৰু বিশ্ববিখ্যাত ফুটবল ক্লাব মেনচেষ্টাৰ সিটি গ্ৰুপৰ অন্তৰ্গত ভাৰতৰ ফুটবল ক্লাব মুম্বাই সিটি এফচিয়ে মোহন বাগান সুপাৰ জায়ান্টছক ফাইনেলত হৰুৱাই 2023-24 বৰ্ষৰ সিজনৰ ISLৰ খিতাপ দখল কৰিবলৈ সক্ষম হয়। গতিকে খেলখনৰ কথা ক'বলৈ গ'লে প্ৰথম হাফত আমি দেখিবলৈ পাইছিলোঁ মোহন বাগান সুপাৰ জায়ান্টছে ধুনীয়া দখল দেখুৱাইছিলে, সুন্দৰ তেওঁলোকে বল পজিশ্যন ৰাখিছিলে, এটা গ'লত তেওঁলোক আগবাঢ়িও গৈছিলে। আমি দেখিবলৈ পাইছিলোঁ জেছন কামিন্সে এটা গ'ল দিছিল আৰু গ'লকিপাৰৰ তেওঁলোকৰ ভুল, মুম্বাই চিটিৰ গ'লকিপাৰজনে ভুল কৰিছিলে, বলটো হাতৰ পৰা গুচি গৈছিলে, যাৰ ফলস্বৰূপে সেইটো গ'ল খাবলগীয়া হৈছিলে। এনেকুৱা লাগিছিলে যে MBSG মোহন বাগান সুপাৰ জায়ান্টছ জিকিব। জেছন কামিন্সে 44 মিনিটত দিছিলে, গতিকে প্ৰথম হাফটো শেষ হোৱাৰ 1 মিনিটৰ আগত গ'লটো দিছিলে আৰু গ'লটো দুৰ্ভাগ্যজনক আছিলে। কিন্তু তাৰ পাছৰ হাফটোত ছেকেণ্ড হাফটোত যিদৰে কামবেক দেখুৱালে মুম্বাই চিটি এফচিয়ে সেইটো কিন্তু মানিবলগীয়া। ছেকেণ্ড হাফত আমি পেৰেৰা ডিয়াজৰ পৰা গ'ল দেখিলোঁ, দেন বিপিন সিঙৰ পৰা গ'ল দেখিলোঁ। বিপিন সিঙে আগতে এবাৰ যেতিয়া মুম্বাই চিটি এফচি জিকিছিলে তাতো তেখেতে গ'ল দিছিলে ফাইনেলত, আজিও ফাইনেলত তেখেতে গ'ল দিছে। গতিকে বিপিন সিঙৰ কথা ক'বলৈ গ'লে মেন অফ ফাইনেল বুলি ক'ব লাগিব। দেন জাকুব ভস্তুছ 90+7ত এটা গ'ল দিলে। গতিকে 3 নম্বৰ গ'লটো দিয়াৰ লগে লগে গোটেই খেলখনত তেওঁলোক দখল বনি গ'ল। 2-1ত নহয় 3-1ত জিকিলে শেষত আমি দেখিলোঁ। গতিকে এক প্ৰকাৰে যিটো মুম্বাই চিটি এফচি তেওঁলোকৰ টীমটোক মানিব লাগিব। তেওঁলোকৰ প্ৰশিক্ষকজন বিশেষকৈ প্ৰশিক্ষকজনো কিন্তু যথেষ্ট মানিবলগীয়া এজন ব্যক্তি। যেতিয়া তেওঁলোকে 1 পইণ্টৰ কাৰণে এইবাৰ ISLৰ চিল নিজিকিলে, লিগৰ এখন চিল থাকে, চিলখন সাধাৰণতে সেইটো টীমক প্ৰদান কৰা হয় যিটো টীমে গ্ৰুপ পৰ্যায়ৰ অন্তত সাধাৰণতে লিগ মেচৰ অন্তত টপ কৰে। কেৱল 1 পইণ্টৰ কাৰণে সেইখন পোৱা নাছিলে, মোহন বাগানে 1 পইণ্ট বেছি পাইছিলে কাৰণে পাই গৈছিলে। কিন্তু তেতিয়া মুম্বাই চিটি এফচিৰ যিজন প্ৰশিক্ষক তেখেতে কৈছিলে যে লিগ চিল গ'ল কি হ'ল আমাৰ হাতৰ পৰা 1 পইণ্টৰ কাৰণে, আমি ট্ৰফি জিকি দেখুৱাম, আমি চেম্পিয়ন হৈ দেখুৱাম। আৰু তেখেতে যিটো কৈছিলে সেইটো কিন্তু কৰি দেখুৱালে। লিগ চিল যিহেতু 1 পইণ্টত নাপালে তেওঁলোকৰ হাতৰ পৰা গুচি গৈছিলে, তাৰ কিন্তু প্ৰতিশোধটো মোহন বাগানৰ বিৰুদ্ধে তেওঁলোকে ল'লে। গতিকে দুটা বেষ্ট টীমৰ মাজত ফাইনেল হৈছে এইবাৰ। গোটেই যদি আমি ছিজনটো চাওঁ, মুম্বাই চিটি এফচি হওক বা মোহন বাগান সুপাৰ জায়ান্টছ হওক, দুয়োটা টীমে কিন্তু গোটেই হোল ছিজনটোত দুয়োটা টীমৰ ফালৰ পৰা সুন্দৰ প্ৰদৰ্শন আমি দেখিবলৈ পালোঁ। মোহন বাগানৰতো গ'ল স্ক'ৰাৰ বহুত আছিলে, গ'ল মাৰে তেওঁলোকৰ। আৰু আমি যদি ক'বলৈ যাওঁ মুম্বাই চিটি এফচিটোও কম নহয়। গতিকে আমাৰ নৰ্থ ইষ্টৰ বহুত কেইজন প্লেয়াৰ আছে মুম্বাই চিটি এফচিত, ভাল প্লেয়াৰ, চাংটে হওক, বিপিন সিং হওক। গতিকে এক প্ৰকাৰে ক'বলৈ গ'লে যদিও আমাৰ নৰ্থ ইষ্ট ইউনাইটেড এফচি এবাৰ ইমান 1 পইণ্টৰ কাৰণে কোৱালিফাই কৰিবলৈ সক্ষম নহৈছিলে প্লে অফলৈ টপ 6ত, কিন্তু শেষত আমি দেখিবলৈ পালোঁ যে নৰ্থ ইষ্টৰ প্লেয়াৰে কিন্তু য'ত ত'ত অৱদান দিছে, বিভিন্ন টীমত অৱদান দিছে। আৰু নৰ্থ ইষ্ট টীমটো নিজিকক বা নৰ্থ ইষ্ট টীমটো আগলৈ নগ'লেও নৰ্থ ইষ্টৰ প্লেয়াৰ কিন্তু আগলৈ গৈ আছে, সেইটো ভাল কথা। ইণ্ডিয়ান টীমলৈকে গৈ আছে, সেইটো ভাল কথা। বাকী আপোনালোকে চাওক 3-1 পেৰেৰা ডিয়াজ, বিপিন সিং আৰু ভস্তুছ তেওঁলোকে দিছিল আৰু প্ৰথমতে জেছন কামিন্সে গ'ল দিছিলে। গতিকে বেলেগ ধৰণৰ পৰিৱেশ। আমি যদি ক'বলৈ যাওঁ মোহন বাগানৰ হোমত হৈছিলে, গতিকে তেওঁলোকৰ নিজৰ ঘৰতে হৈছিলে যদি ইমানখিনি দৰ্শকৰ আগত মুম্বাই চিটি এফচি জয়ী হ'ল আৰু নিৰাশ হ'ল তেওঁলোকৰ সমৰ্থকসকল। গতিকে নেক্সট ছিজনটো আকৌ আৰম্ভ হ'বই। এতিয়াতো 2024 আৰু অক্টোবৰ মানত হয়তো আৰম্ভ হয় যিটো ISLৰ নতুন ছিজন অক্টোবৰ মানত আৰম্ভ হ'ব, যিটো সাধাৰণতে আগতে লিগৰ পাছত সাধাৰণতে আমি দেখিবলৈ পাওঁ যে ছুপাৰ কাপ হয়। এইবাৰতো ছুপাৰ কাপ অলৰেডি হৈ গ'লেই, আগতীয়াকৈ হৈ গ'ল ছুপাৰ কাপ। আমি দেখিলোঁ মাজত আমি দেখিবলৈ পাইছিলোঁ কিছুমান ইণ্টাৰনেশ্যনেল ফ্ৰেণ্ডলি যিবিলাক হৈ থাকে, ফিফা ৱৰ্ল্ড কাপ কোৱালিফায়াৰ হৈ থাকে, প্লেয়াৰবিলাকে ইণ্টাৰনেশ্যনেল ডিউটিটো যাব লাগে, নিজৰ দেশৰ কাৰণে খেলিবলৈও যাব লাগে। সেইটো কাৰণে দীঘল হৈ গ'ল অলপ ছিজনটো। সাধাৰণতে ছিজনটো দীঘল হোৱাটো একো মেটাৰ নহয় ইমান, আৰু যদি টীম বাঢ়ে ISLত আৰু দীঘল হ'ব। গতিকে এটা ডাঙৰ লীগ লাগে আমাৰ ইণ্ডিয়ান প্লেয়াৰবিলাকৰ উন্নতিৰ কাৰণে, প্ৰগ্ৰেছৰ কাৰণে এটা ডাঙৰ লীগ লাগে। আৰু লীগটো দীঘল গৈছে, লগতে টীম বাঢ়িছে, সেইটো ভাল কথা। আৰু আমি দেখিবলৈ পাইছোঁ আৰু এইটো আই লীগ এটাও হৈয়ে থাকে, আই লীগ হিৰ' আই লীগ বুলি এটা আছিলে, সেইটো হৈয়ে থাকে। গতিকে দুটা লীগ আছে, ভাল প্লেয়াৰটো সকলোতে আছে, ওলাই গৈ আছে। ইণ্ডিয়াৰ কাৰণে আৰু ভাল হওক, লেভেলটো আপ হৈছে ইণ্ডিয়ান ফুটবলৰ। যদি লেভেলৰ কথা ক'বলৈ যাওঁ আগতকৈ কিন্তু ISLৰ পৰা যেনেকৈ হ'লেও এখাপ হ'লেও আগলৈ গৈছে। গতিকে এনেকৈ লাহে লাহে যাব। ইণ্ডিয়াৰ যিটো ৱৰ্ল্ড কাপ জিকাৰ স্বপ্ন আছে সেইটো লাহে লাহে হ'বগৈ আজিৰ পৰা 50-60 বছৰৰ পাছত যদি এনেকৈ আগবাঢ়ি গৈ থাকিব পাৰে। বাকী যি কি নহওক ভাল লাগিলে মুম্বাই যিটো চিটি এফচি টীম জিকিলে।
গতিকে নেক্সট ছিজনৰ অপেক্ষাত থাকিব আমাৰ যিসকল ভাৰতীয় ফুটবল সমৰ্থক থাকে মোৰ ফুটবলৰ কথা ক'বলৈ গ'লে মই এইবিলাক ইউৰোপীয়ান ফুটবলৰ ইমান সমৰ্থক নহয় আৰ্জেণ্টিনা কিবা ফ্ৰান্স এইবিলাক ইমান বৰ বেছি সমৰ্থক নহয় যেতিয়া ৱৰ্ল্ড কাপৰ সময়ত চাবলগীয়া থাকে চাওঁ কিন্তু ইমান বেছি সেইবিলাক লিগৰ লগত লাগি নাথাকোঁ প্ৰিমিয়াৰ লিগ বা কিবা কিবি লগত লাগি নাথাকোঁ কেতিয়াবা চোৱাটো বেলেগ কথা কাচিত কিন্তু ইণ্ডিয়ান ফুটবলৰ লগত বিশেষকৈ ইণ্ডিয়ান ফুটবল টিমটো যিটো দেশৰ টিম সেইটো খেল হ'লে কিন্তু কেতিয়াও নেৰোঁ গতিকে যি কি নহওক ভাল লাগিলে মুম্বাইৰ সমৰ্থকসকলক শুভকামনা থাকিলে ছাপোৰ্ট কৰি যাওক ইণ্ডিয়ান ফুটবলক এনেকৈ আৰু এই ভিডিঅ'টো ইমানটা সমাপ্ত কৰিলেও ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাৰিব তেতিয়ালৈকে ধন্যবাদ